1 কাপ পিঠাগুড়ি অকণমান নিমখ আৰু বেকিং দি ভালদৰে ঘোল বনাই 1 ঘণ্টা ৰাখি থলোঁ। এতিয়া তাৱা গৰম অলপ তেল দি তাত পিঠাগুড়িখিনি দিছোঁ। গেছৰ ফ্লেমটো লো মিডিয়ামত ৰাখিব। অলপ পিঠাটো হোৱা যেন পালে আধা সিজা হ'লে কণীখিনি ইয়াৰ ওপৰত দি দিব। কণীটো অমলেট পিঠাৰ দৰে অলপ জলকীয়া গুড়ি, নিমখ আৰু অকণমান গৰম মছলা দিছোঁ। দেখুৱাৰ দৰে মিলাই দিব। চাইডৰ পৰা অলপমান লাহে লাহে উঠাই কাটি ৰখা পিঁয়াজখিনিও দিব। লাহেকৈ সাৱধানে সকলো ফালৰ পৰা এৰি আহিব। লাহেকৈ সাৱধানে ঘূৰাই দিব। অলপ বেছি দিব। আকৌ এবাৰ ঘূৰাই এটা চাইডৰ পৰা লাহে লাহে ঘূৰাই আহিব।